হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক মাই ইউটিউব চেনেলটো। কি খবৰ? সকলোৱে ভালে আছে ন? আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ব্লগটো অলপ বেলেগতকৈ বেলেগ হ'ব গৈ আছে। যিহেতু ভাদ মাহৰ আজি অন্তিমটো দিন, লগতে বিশ্বকৰ্মা পূজাও আজি। আমাৰ শ্ৰী শ্ৰী গৰখীয়া গোপাল মাউলি থান মন্দিৰ আছে আমাৰ ওচৰতে। তাত ভাদ মাহৰ গোটেই ভাদ মাহটো তাত ভাগৱত পাঠ পঢ়া হয়। গতিকে আজি অন্তিমটো দিন তাত যাম আৰু আপোনালোকক দেখুৱাম কেনেদৰে ভাগৱত পাঠ পঢ়া হয়। সকলো দৃশ্য আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, তালৈ যাওঁ বলক আৰু দেৰি নকৰোঁ। আমি হেমাংকত দোকান আহি পালোঁ, হেমাংকক ৰখি আছোঁ। বাবলি গ'লো কাজিয়া কৰি আছে। ভাই ফাইনেলি আহি গৈছি এই দোকানত আছিল। এইটো মোবাইল মোক তো ভিডিঅ'টো চাই থাকক আৰু টিংকু ভাইটো থাকেই মোৰ ব্লগত দেখা পাইছে। এতিয়া আমি যাওঁ আৰু ভিডিঅ'টো চাই থাকক। সেই গাইজ ফাইনেলি আহিকে চাহৰ কাপ হাতত লৈ ল'লোঁ, চাহ দি আছে আমাৰ ভাইটিসকলে। তো চাহটো খাই লওঁ বঢ়িয়াকৈ। আপোনালোকক দেখাই আছোঁ, এইটো আমাৰ সুমন ভাই। কি সুমন ভাই? সুমন ভাই পুৰা চাহ দি আছে, দেখা পাইছে আপোনালোকে। ভিডিঅ'টো চাই থাকক আৰু একদম। আপোনালোকে দেখা পাইছে কি বঢ়িয়াকৈ ভাগৱত পাঠ চলি আছে। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো শেষলৈ, বেলেগ ক'ব লগা নাই। ভগৱন্ত সন্তুষ্ট হলে কি পাব বুলি কৈছে মুক্তি, নহলে আত্মা আহি থাকো যাই থাকো দুৰ্ভোগবিলাক ভুগি থাকিব লাগিব। এইবাৰতো এই হল অহা জনমত আৰু কি হম, তাততো নিশ্চয়তা নাই। একো জীৱন ধাৰণ কৰিলে কিমান কষ্ট। আমি যদি চাওঁ এই জীৱবিলাকৰ প্ৰতি বহুত কষ্ট, সংসাৰত বহুত কষ্ট ভুগি থাকিব লাগিব। সিহঁতৰ সুখ নাই। তো সেই গাইজ এনেকৈ আমাৰ ইয়াত ভাগৱত পাঠ চলে ভাদ মাহৰ প্ৰত্যেকটো দিনতে। আজি হৈছে অন্তিমটো দিন, গতিকে আপোনালোকক দেখালোঁ অলপমান। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। সেই ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে ইয়াতে বঢ়িয়াকৈ ভক্তবন ৰাইজৰ কাৰণে ইয়াতে ভোগটা বনাই আছে আৰু এই দাদাজনে ভোগ বনাই আছে। একদম ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। মেগী আৰু তো বেলেগ ক'ব লগা নাই, দেখা আৰু চাই থাকক। তো সেই ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে এতিয়া বৰ্তমান প্ৰসাদ বিতৰণ চলি আছে। বঢ়িয়াকৈ আমি প্ৰসাদ চসাদ খাই লওঁ, তাৰপিছত সকলো দেখাই আছোঁ আৰু চাই থাকক আৰু ভিডিঅ'টো একদম শেষলৈ। ফাইনেলি দেখা পাইছে আমাৰ হেমাংগ ভাই বঢ়িয়াকৈ ভাত লৈ আহি গৈছে। তো এতিয়া ভোগ বিতৰণ হ'ব, আপোনালোকে চাই থাকক। বঢ়িয়াকৈ আমাৰ গোটেইকেইটা ল'ৰা আহি গৈছে, আমাক অলপ বিলাবা কৈছে। তো ভিডিঅ'টো চাই থাকক আৰু এইভাগে দেখছি ভক্তবন ৰাইজ পুৰা একদম ৰেডি। ইয়াতে বঢ়িয়াকৈ বহি কিনে ইয়াতে দিয়া হ'ব ভোগ। এইবোৰ দেখিছে গোটেই সামগ্ৰী। চাই থাকক আৰু তো বেলেগ ক'ব লগা নাই। আমাৰ অভিভাৱক বিলে আছে, চব্জি বিলে আছে, চব্জি। বেটলা কি বিলে আছা? ধুতি চুতি পুৰা মাৰিছে বঢ়িয়াকৈ। আমি বঢ়িয়াকৈ বিলে চিলে এতিয়া বহি আছোঁ। টিংকু ভাই বহি আছে, এইটো অভি ভাই বহি আছে। আমি পুৰা বহি আছোঁ। আমাৰ মোৰ মিটিয়া বুলি কওঁ, কংকন নাম। আমি বহি আছোঁ আৰু চাই এতিয়া খাবা বহি আছোঁ বঢ়িয়াকৈ। অভি ভাই, আমাৰ বাবু ভাই কিবা ক'বা? নাই, কোনো টাইম নাই।
গাইজ ফাইনেলি আমি বঢ়িয়াকৈ ভোগ চোগ খাই আহি গ'লোঁ। ভিডিঅ'টো কেনে পালে জনাব। আমাৰ টিংকু ভাই, পাপু ভাই, কংকন ভাই চব বিলিয়ে দিছে বঢ়িয়াকৈ। আমি এতিয়া মানে ভোগ চোগ খাই ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ আৰু। আজিলৈ বাই বাই।